নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ লৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 29 জুলাই আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে আমাৰ হাতত কেইবাটাও বিগ ব্ৰেকিং নিউজ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শিক্ষা বিভাগক লৈ কেইবাটাও নতুন নিৰ্দেশনা তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত হ'ব গণিত আৰু বিজ্ঞানৰ শিক্ষা লগতে বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি ইংৰাজীতে হ'ব বুনিয়াদী পৰ্যায়ৰ 5টা বৰ্ষৰ শিক্ষাদান হ'ব মাতৃভাষাতে নিৰ্ধাৰিত কিছু চৰকাৰী বিদ্যালয় প্ৰৱৰ্তন কৰা হ'ব ইংৰাজী মাধ্যম প্ৰতিখন জিলাত 10ৰ পৰা 5খন এনে বিদ্যালয় থাকিব মাতৃভাষাৰ সমান্তৰালভাৱে এই বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰা হ'ব ইংৰাজী মাধ্যম 6ৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ থাকিব মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব সমাজ অধ্যয়নৰ বিষয় সমাজ অধ্যয়নৰ পৰিৱৰ্তে আন দুটা বিষয় অন্তৰ্ভুক্ত কৰা হ'ব এই বিষয় দুটা হৈছে ভূগোল আৰু বুৰঞ্জী ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ চাহ বাগানক লৈ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ 2022 আসাম টুৰিষ্ট পলিচি অনুমোদন ৰূপসলনি কৰা হ'ব কেইবাখন চাহ বাগিচাৰ চাহ পৰ্যটকৰ বাবে নতুন পদক্ষেপ 50খন বাগানলৈ 2 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ এবাৰ লোকচানৰ সন্মুখীন হৈ হোৱাটছআপ বিক্ৰী কৰিব মাৰ্ক জুকাৰবাৰ্গে লোকচান চলিছে জনপ্ৰিয় মেছেঞ্জিং এপ হোৱাটছআপ ব্যয়বহুল প্ৰযুক্তি ব্যৱহাৰেৰে লোকচানৰ সন্মুখীন হৈছে জুকাৰবাৰ্গ বিনিয়োগকাৰী উভতাই পোৱা নাই পৰ্যাপ্ত পৰিমাণৰ ধন বৃদ্ধি পাইছে টেলিগ্ৰাম আৰু লাইন এপৰ ব্যৱহাৰ অনথা লাভৰ পৰিমাণ কমি আহিছে হোৱাটছআপৰ লোকচানৰ সন্মুখীন হোৱাত এতিয়া ব্যক্তিৰ চিন্তা চৰ্চা কৰিছে জুকাৰবাৰ্গে ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ ইফালে ৰাজ্যত 30 জুলাইৰ পৰা পুনৰ ৰাজ্যত হ'ব প্ৰবল বৰষুণ পুনৰ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ জাননী প্ৰকাশ কৰা হৈছে 1 আগষ্টলৈকে 4খন ৰাজ্যত নেৰানেপেৰা পৰা বৰষুণ হোৱাৰ সম্ভাৱনা অসম মেঘালয় অৰুণাচল ছিকিমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী